প্ৰথমে KGF 2 তাৰ পিছত কান্তাৰা। কৰ্ণাটকৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা একে বছৰতে দুখন ইমান বৃহৎ ফিল্ম আহিব বুলি হয়তো কোনেও ভবা নাছিল। 30 ছেপ্টেম্বৰত কেৱল কৰ্ণাটকতে ৰিলিজ হোৱা এই ফিল্মখনৰ বিষয়ে ইমান প্ৰচাৰ হয় যে পিছত হিন্দী, মালায়ালম, তেলেগু সকলোতে ডাব ভাৰ্চনত ৰিলিজ পায়। অভিনেতা যশৰ KGF 2তকৈ বেছি টিকট এই ফিল্মখনে কৰ্ণাটকত বিক্ৰী কৰিছে। প্ৰায় 1 কোটিতকৈ অধিক টিকট বিক্ৰী হোৱা ঋষভ শেট্টীৰ কান্তাৰাখনে কেৱল কৰ্ণাটকতে 173 কোটিৰ অধিক উপাৰ্জন কৰিছে। ইয়াৰ আগতে KGF 2ৰ লাইফ টাইম বিজনেছ কৰ্ণাটকত 182 কোটি আছিল। হয়তো কিছুদিন পিছতে কৰ্ণাটকত KGF 2ৰ ৰেকৰ্ড কান্তাৰাই ভাঙিব। 14 অক্টোবৰত হিন্দীত ৰিলিজ হোৱাৰ পিছত এতিয়ালৈ 70 কোটিৰ অধিক উপাৰ্জন কৰা কান্তাৰাৰ তেলেগু ভাৰ্চনখনে 50 কোটি ইতিমধ্যে উপাৰ্জন কৰিছে। এতিয়ালৈ অহা ৰিপৰ্টবিলাক মতে ভাৰতত গোটেইকেইটা ৰিলিজ হোৱা ভাষা মিলাই ফিল্মখনে 327 কোটিৰ অধিক বিজনেছ কৰিছে। ইয়াৰ বাদে 28 কোটিৰ অধিক ভাৰতৰ বাহিৰত কৰিছে। অৰ্থাৎ 355 কোটিৰ অধিক উপাৰ্জন কৰা ফিল্মখনে অহা কিছুদিনত হয়তো 400 কোটিও ইনকাম কৰিবলৈ সক্ষম হ'ব। ফ্ৰেণ্ডছ, আপোনালোকে যদি কান্তাৰা ফিল্মখন চাইছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব।